হেল্ল' এভৰিৱান, আজি যিহেতু মোৰ ডিউটি নাই, বতৰটো ভাল, গতিকে মেট্ৰেছ কভাৰটো ধুই দিওঁ বুলি ভাবিলোঁ। ডিউটি গ'লে যিহেতু কাপোৰ ধোৱা নহয়, বাকী কাপোৰ এগালমান আছিল। কাপোৰখিনি হোৱালৈকে মই অলপ শৰীৰৰ যতন লওঁ, আহক আপোনালোকে চাই যাব। কালি যিহেতু মায়ে এক্সাৰচাইজ কৰা ভিডিঅ' বনাবলৈ চেলেঞ্জ দিছিল, গতিকে আজি অলপ চলপ দেখুৱাই দিলোঁ। পিছে এইবোৰ কৰি থাকোঁতে দিনটো আধা সময় গুচিয়েই গ'ল। অফ বুলি দেৰিলৈকে শুইও আছিলোঁ বাৰু। এতিয়া যাওঁ বোলো কাপোৰ মেলোঁগৈ। যিমানহে ৰ'দ, বাহিৰত বেছি সময় ৰৈ থাকিবই নোৱাৰি, গতিকে ভিতৰতে সকলোবোৰ ৰেডি কৰি ল'লোঁ। এনেদৰে ৰ'দ দিলে ঘৰৰ পৰা লৈ অহা আচাৰটোও ৰ'দত দিওঁ। আজৰি হৈ মোৰ মন গ'ল কিবা এটা খাবলৈ। খাই কৰি মই ওলাই গ'লোঁ বজাৰ কৰিবলৈ বুলি। খালী বাস্কেট তৎক্ষণাতেই ভৰি যাব। ভাবি চিন্তি এইবোৰ কিবাকিবি উঠাই এতিয়া পে'মেণ্ট কৰিবৰ বাবে লাইন পাতি আছোঁ। ঘৰ পাই সকলোবোৰ নিজৰ নিজৰ ঠাইত থৈ ল'লোঁ। আৰু ইমানখিনিলৈকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত নতুনকৈ চাই থকাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।